আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো পালন কৰা হয় ৭৩তম গণৰাজ্য দিৱস। কৰোনা প্ৰটকল মানি কটকটীয়া নিৰাপত্তাৰ মাজেদি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ মায়ঙৰ বিভিন্ন প্ৰান্তৰ লগতে আদৰ্শ মাৰ্কাছ একাডেমী বালিমুখতো কভিডৰ কাৰণে কম সংখ্যক লোকৰ উপস্থিতিত গণৰাজ্য দিৱসৰ ত্ৰিৰংগা পতাকা উত্তোলন কৰা হয়। আজিৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীসমূহ পৰিচালনা কৰে অধ্যক্ষ মোজামেল হুছেইনে। পতাকা উত্তোলন কৰে মুখ্য অতিথি সমাজসেৱক তথা বৰালিমাৰী এমই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আৰু বালিমুখ মাৰ্কাজৰ প্ৰাক্তন অধ্যক্ষ আবুল হুছেইন চাহাবে। তেখেতৰ চমু ভাষণ আছিল গণতন্ত্ৰৰ তাৎপৰ্যৰ ওপৰত, লগতে কয় যে আজি আমি গৰ্বিত যে বিশ্বৰ বৃহত্তম সমাজতান্ত্ৰিক নিৰপেক্ষ গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ দেশৰ নাগৰিক। তেওঁ কয় যে ভাৰতবৰ্ষত বসবাস কৰা প্ৰতিজন ভাৰতীয়ই সংকীৰ্ণতা পৰিহাৰ কৰি নিজৰ জন্মস্থান তথা মাতৃভূমিক বিশ্ব দৰবাৰত শক্তিশালী ৰূপত উপস্থাপন কৰিবলৈ হ'লে আমাৰ ভাল শিক্ষাৰ প্ৰয়োজন। প্ৰতিজন অভিভাৱকে দায়িত্ব নিজৰ নিজৰ ল'ৰা-ছোৱালীৰ লিখা পঢ়াৰ প্ৰতি নজৰ দিয়া, তেওঁলোকৰ আগত অহা সমস্যাবোৰৰ সমাধান কৰি আগুৱাই যোৱাত উৎসাহিত কৰা। আহি থকা নৱপ্ৰজন্মক এনে শিক্ষা দিয়ক যাতে দেশ মাতৃৰ অখণ্ডতা, শান্তি আৰু সমৃদ্ধিৰ স্বাৰ্থত জাতি, ধৰ্ম, বৰ্ণ, ভাষা, গোষ্ঠী, লিংগ নিৰ্বিশেষে সকলোৱে ঐক্যবদ্ধ হৈ অনাগত দিনত যাতে সমাজ তথা দেশখনক আগুৱাই লৈ যাব পাৰে। তাৰ দায়িত্ব শিক্ষকৰ লগতে অভিভাৱকসকলৰো সমানেই আছে। ভাৰতৰ স্বাধীনতাৰ বাবে লাখ লাখ লোকৰ বলিদান সাৰ্থক হ'ব। শান্তি লাভ কৰিব স্বাধীনতা সংগ্ৰামীৰ লগতে দেশৰ হকে প্ৰাণ বলিদান দিয়া শ্বহীদসকলৰ আত্মাই। উল্লেখ্য যে ৭৩তম গণৰাজ্য দিৱসৰ পবিত্ৰ পতাকা উত্তোলন কৰি পতাকাৰ তলত সমবেত হৈ উপস্থিত সকলো শিক্ষক গোটৰ লগতে অভিভাৱকসকলে এইবুলি অংগীকাৰবদ্ধ হ'ব যে বিশ্বৰ বুকুত নিজৰ মাতৃভূমি ভাৰতবৰ্ষৰ নাম উজ্বলাই তুলিব পৰাকৈ আমাৰ ল'ৰা-ছোৱালীক আমি শিক্ষা দিম। শেষত বিদ্যালয়ৰ ফালৰ পৰা সকলোৰে বাবে জলযোগৰ ব্যৱস্থা কৰা হয়। দিম মায়ঙৰ পৰা মোজামেল হুছেইনৰ ৰিপৰ্ট, আৰ লাইভ 24।